হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই ঘৰতে বনোৱা নিমখীয়া চানা বা নিমখীয়া মিক্সচাৰৰ এটা ৰেচিপি। আমি দোকানত পোৱা চানাৰ দৰেই হয়। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই একাপমানৰ সমান কাবুলী বুট তিয়াই ৰাখিছিলোঁ। এইখিনি মই গোটেই ৰাতিটো তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এইখিনি প্ৰেছাৰ কুকাৰ দি এটা চিটি মৰাই ল'ম। এয়া এটা হুইচেল মৰাৰ পিছত মই এইখিনি এটা বাতিত উলিয়াই ল'লোঁ। এটাহে হুইচেল মৰাব আপোনালোকে, নহ'লে বেছি সিজি গ'লে ভাল নালাগিব। এতিয়া এই বুটখিনি ভালদৰে এখন চফা কাপোৰত এনেদৰে মেলি দিম, যাতে বুটখিনি ভালকৈ শুকাই যায় আৰু পানীৰ কোনো ভাৱ নাথাকে। এয়া আধা ঘণ্টামানৰ পিছত বুটখিনি ভালদৰে শুকাই গ'ল। তাৰপিছত ইয়াত মই আকৌ একাপমানৰ সমান বুটৰ দালি লৈ লৈছিলোঁ। এই বুটৰ দালিখিনিও মই এৰাতিৰ আগতেই তিয়াই ৰাখিছিলোঁ, কিন্তু মই বুটৰ দালিখিনি সিজাই লোৱা নাই। আগৰ কাবুলী বুটখিনি শুকুৱাৰ নিচিনাকৈ এইখিনি মই ভালদৰে এঘণ্টামান শুকুৱাই ল'ম। শুকুওৱা মানে মই এফালে এটা পাতি ৰিফাইন তেল অকণমান দি পেলাই এইখিনি গৰম হ'বলৈ দিলোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছতেই ৰখা কাবুলী বুটখিনি ইয়াত অলপ অলপকৈ ভাজি ল'ম। মিডিয়াম ফ্লেমতে এইখিনি আপোনালোকে ভাজি ল'ব। এই কাবুলী বুটখিনি কিন্তু কুৰকুৰীয়া হ'বলৈ অলপ সময় লাগে, 15 পৰা 20 মিনিট সময় লাগি যায়। সেয়েহে আপোনালোকে ভালদৰে লৰাই ভাজি থাকিব। 15 মিনিট হোৱাৰ পিছত মই প্ৰথম বেচটো এয়া নমাই ল'লোঁ। এই বুটখিনি ঠাণ্ডা হ'লেহে বেছি কুৰকুৰীয়া হৈ আহে। এয়া আধা ঘণ্টাৰ পিছত মোৰ বুটৰ দালিখিনি ভালদৰে শুকাই গ'ল আৰু এতিয়া এইখিনিও আগৰ কাবুলী বুটখিনি ভজাৰ দৰে ভাজি ল'ম। এয়া মই অকণমানকৈ ইয়াত বুটৰ দালিখিনি দি দিলোঁ। এই বুটৰ দালিখিনি কুৰকুৰীয়া হ'বলৈ আপোনালোকৰ খুব বেছি 5 পৰা 6 মিনিট সময় লাগে। কাবুলী বুটৰ সমান সময় নালাগে, কিন্তু কাবুলী বুটখিনি আপোনালোকে অকণমান ভাজি থাকিব, তেতিয়াহে কুৰকুৰীয়া হ'ব। এইখিনিও এনেদৰে ভালদৰে ভাজি ল'ম। 6 মিনিটমান ভজাৰ পিছত মই বুটৰ দালিখিনি নমাই ল'লোঁ আৰু বাকীখিনিও এনেদৰে ভাজি ল'ম। তাৰপিছত আকৌ সেই একে কেৰাহীতে বুটৰ দালিখিনি নমোৱাৰ পিছত মই কেইটামান বাদাম ভাজি লৈছোঁ। বনোৱাৰ প্ৰচেছটো যিহেতু বহুত সহজ, সেইকাৰণে মই আপোনালোকক কমকৈ দেখুৱাইছোঁ। এয়া বাদামখিনি ভাজি লোৱা হৈ গ'ল আৰু এতিয়া এটা বাতিত মই লৈ লৈছোঁ আধা বাতিমানৰ সমান কৰ্ণফ্লেক্স, অথনি ভাজি লোৱা কাবুলী বুট আৰু বুটৰ দালিখিনি। এই গোটেইখিনি মই মিক্স কৰি দিলোঁ। ফ্লেক্সটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কিন্তু দিলে একদম কিনাৰ নিচিনা লাগে। এতিয়া মই অকণমান চিৰা লৈ লৈছোঁ। চিৰাখিনি সেই ৰিফাইনখিনিতে ভাজি ল'লোঁ। তাৰপিছত মই ভাজি ল'লোঁ কেইটামান নৰসিংহৰ পাত। নৰসিংহ পাতখিনি ভাজি পেলাই ভালদৰে মোহাৰি দিছোঁ। আপোনালোকে এই চানাটো বনালে নৰসিংহৰ পাত কিন্তু একেবাৰে দিবই। এতিয়া আমাৰ চানাৰ বাবে গোটেইবোৰ বস্তু ভাজি লোৱা হৈ গ'ল। চানাত দিবলৈ মছলা এটা বনাই ল'লোঁ। ইয়াত দিলোঁ মই আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ চাট মছলা, আধা চামুচতকৈ অকণমান বেছি নিমখ, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ জিৰা গুড়ি। এই আটাইবোৰ মছলা ভালদৰে মিলাই পেলাই এতিয়া চানাখিনিৰ ওপৰত দি দিম। এতিয়া মই বাতি এটাত আটাইবোৰ ভাজি লোৱা বস্তু মিলাই ল'লোঁ। ইয়াত আছে আপোনাৰ ভাজি লোৱা বাদাম, চিৰা, ভাজি লোৱা নৰসিংহ পাত, ভাজি লোৱা কাবুলী বুট আৰু বুটৰ দালি আৰু লগতে আছে কৰ্ণফ্লেক্স। এতিয়া বনাই লোৱা মছলাখিনি ইয়াৰ ওপৰত দি দিলোঁ। দি পেলাই ভালদৰে এবাৰ সানি ল'লোঁ, যাতে মছলাখিনি ভালদৰে চানাখিনিৰ ভিতৰত সোমাই যায়। আৰু এয়া আমাৰ নিমখীয়া চানা একেবাৰে ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে এয়াৰটাইট বটলত ভৰাই 2 সপ্তাহমানলৈকে ভালদৰে খাব পাৰে। বহুত মচমচীয়া আৰু কুৰকুৰীয়া হৈ থাকে, একদম কিনাৰ দৰেই হয় খাবলৈ। আপোনালোকেও এনেদৰে বনাই খাব বুলি আশা কৰিলোঁ। ধন্যবাদ।